নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ ড্ৰিম জব চেনেলটোলৈ। তো আপোনালোকে SSCGD যিহেতু এনচাৰ কিসমূহ লাভ কৰিলে, তো এনচাৰ কিত আপোনালোকৰ অলপ কনফিউজন হৈছে যে আপোনালোকৰ মাৰ্কটো কেনেকৈ কাউণ্ট কৰিব বা আপোনালোকে কোনটো ছেকশ্যনত কিমান নম্বৰ পাইছে আপোনালোকে ধৰিব পৰা নাই বা আপোনালোকে নিগেটিভ মাৰ্কটো কাটিব জনা নাই। তো তেন্তে আপোনালোকৰ এটা সুবিধা আছে, ৰেংক IQ বুলি আপোনালোকে গুগলত চাৰ্চ কৰিলে আপোনালোকে পাই যাব। মই আপোনালোকক ষ্টেপ বাই ষ্টেপ মোবাইলতে দেখুৱাই দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে ফ'ল' কৰিব, কথাখিনি মন দি শুনিব আৰু ফ'ল' কৰি যাব। তেতিয়া আপোনালোকে নিজৰ স্ক'ৰ যিমান আপোনালোকে টোটেলি পাইছে ৰেংক IQত সকলোবোৰ দেখুৱাই দিব। তো আপোনালোকৰ নৰ্মেলাইজেশ্যনৰ মাৰ্কটো যিহেতু এড কৰা নাই এতিয়া বৰ্তমানলৈকে, যেতিয়া এড হ'ব আপোনালোকে স্ক'ৰ কাৰ্ডসমূহ SSC ফালৰ পৰা আপোনালোকে জাৰি কৰি দিব। তো ইয়াতে আপোনালোকে কেণ্ডিডেট লগ ইনৰ এইটো আপোনালোকে নিশ্চয়কৈ এনচাৰ কি চোৱা সেই পেজটো গম পায়। যদি নাপায় তেন্তে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাতে ক্লিক কৰি আপোনালোকে এই ধৰণে লিংকটোত চোৱাৰ লগে লগে কেণ্ডিডেট লগ ইনৰ বাবে ৰোল নাম্বাৰ আৰু পাছৱৰ্ড দি কেপচা কোডটো দি লগ ইন কৰিলে আপোনালোকে আৰু এখন নেক্সট পেজলৈ যাব পাৰিব। সেইখিনি মই কৰি লৈছোঁ, তাৰপিছত লগ ইন কৰি আছোঁ, আপোনালোকে দেখুৱাই আছোঁ সকলোবোৰ। এই ধৰণে মই ফিল আপ কৰিলোঁ সকলোবোৰ, তাৰপিছত লগ ইন কৰি দিছোঁ। লগ ইন কৰাৰ লগে লগে নতুন এখন পেজ অ'পেন হ'ব। এই ধৰণে আপোনালোকৰ এই নোট বা আপোনালোকে এইটো ক্ল'জ কৰি দিব, তললৈ স্ক্ৰল ডাউন কৰিব। ক্ল'জ কৰাৰ পিছত আপোনালোকে এই ধৰণে কুৱেশ্যন পেপাৰ এণ্ড এনচাৰ কি মই আগতে আপোনালোকক দেখুৱাইছোঁ, যিহেতু ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকৰ এই ধৰণে এনচাৰ কিখন ওলাই যাব, যিহেতু এই ধৰণে দিয়া থাকিব। আৰু আপোনালোকে নিজৰ এনচাৰ কিসমূহ চাব যদি বিচাৰিছে চাব পাৰে, যদিহে প্ৰিণ্ট কৰি ৰাখিম বুলি ভাবিছে তেন্তে প্ৰিণ্ট কৰি ৰাখিব পাৰে। তো সেইখিনি দেখুৱাই দিছোঁ। তাৰপিছতে আপোনালোকে যোনটো ওপৰত এই লিংকটো দিয়া আছে নহয়, এই লিংকটো কপি কৰিব আৰু কপি কৰি আপোনালোকে লিংক কপিত বুলি দেখাইছে নিশ্চয়কৈ, সেইটো ৰাখি থ'ব। তাৰপিছত আপোনালোকে গুগল ক্ৰ'ম ব্ৰাউজাৰত যাব। তো গুগল ক্ৰ'ম ব্ৰাউজাৰৰ পৰা আপোনালোকে যিকোনো মজিলা ফায়াৰফক্সত আপোনালোকে ৰেংক IQ বুলি চাৰ্চ কৰিব, এই ধৰণে ওলাব। তো চাৰ্চ কৰিলে তো এই ধৰণে ওলাব ৰেংক IQ। তো নিশ্চয়কৈ স্ক্ৰল ডাউন কৰিব তললৈ। স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখা পাব এই ধৰণে তললৈ স্ক্ৰল ডাউন কৰি আপোনালোকে তলত আৰু গৈ থাকিব। তো ইয়াতে আপোনালোকে মই যিহেতু এবাৰ চালোঁ সেই গতিকে ইয়াত ওলাইছে আপোনালোকৰ ইয়াতে URLটো যোনটো নেকি URL আমি কপি কৰিছিলোঁ ইয়াতে পুট কৰি দিছোঁ। তাৰপিছত কেটেগৰীটো আপোনালোকৰ ST OBC জোন যিহেতু আমাৰ অসমৰ হয়, অসমৰ আছাম চাব লাগিব। হৰাইজণ্টেল আপোনালোকৰ কি হয় এইটো আপোনালোকে ইয়াতে চ'ৰ্চ কৰিব পাৰে, মই আপোনালোকক দেখুৱাই আছোঁ বাৰু। এইটো আপোনালোকৰ যদি এক্স ছাৰ্ভিচমেন হয় তেন্তে এইটো দিব পাৰে, যদি OH হয় তেন্তে এইটো আপোনালোকে দিব। নান হয় যিহেতু মই সেইগতিকে পাছপৰ্টটো ডেট অফ বাৰ্থটো দিলে হৈ যাব। তাৰপিছত ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ এই ধৰণে পেজখন ওলাব। অলপ দেৰি ৱেইট কৰিব লাগিব যিহেতু লোডিং লৈ আছে। তো তাৰপিছতে আপোনালোকে নিজৰ মাৰ্কসমূহ দেখা পাব। এই ধৰণে ৰেংক IQত আপোনালোকে পজিটিভ মাৰ্ক কিমান 82 আহিছে, এটেম্প 62টা কৰিছিলোঁ আৰু নিগেটিভ মাৰ্ক 5.5 কাটিছে আৰু আন এটেম্প 38টা। ইয়াতে কাৰেক্ট হৈছে 41টা, তাৰপিছত আপোনালোকৰ ইনকাৰেক্ট হৈছে 21টা। টোটেল মাৰ্কছ আপোনালোকে দেখাইছে 76.75 হৈছে। তাৰপিছত আপোনালোকে এই ধৰণে চাব পাৰিব, একুৰেচি 66.13% হৈছে। বাকী আপোনালোকে এই ধৰণে আপোনালোকৰ ছাবজেক্টখিনি চাব পাৰিব, যিহেতু এইটো চাব। প্ৰথম পাৰ্টটো ৰিজনিং আছিলে, ৰিজনিঙত ইমান পাইছোঁ আৰু আপোনালোকে ইয়াতে কেইটা ৰাইট হৈছে কেইটা ৰং হৈছে সকলোবোৰ দিয়া আছে। 15টা ৰাইট আৰু 2টা ৰং। ঠিক তেনেদৰে জেনেৰেল ছেকশ্যনত বা জেনেৰেল নলেজৰ 7টা শুদ্ধ 9টা ভুল হৈছিলে আৰু মেথছত আপোনালোকৰ 4টা শুদ্ধ 5টা ভুল হৈছিলে। বাকীখিনি 11টা কৰা নাছিলোঁ যিহেতু। তাৰপিছত আপোনালোকৰ হিন্দী পাৰ্টটো এই ধৰণে থাকিব, 15টা ৰাইট হৈছিলে আৰু 5টা ৰং হৈছিলে। তো গোটেইখিনি চাব পাৰিব আপোনালোকে। এই ধৰণে এনচাৰ কিখনো চাব পাৰিব, নিজৰ এনচাৰ কিখন চাব পাৰিব, যিহেতু এই ধৰণে ওলাব। সেই গতিকে আপোনালোকে এইটো ট্ৰাই কৰিব, আপোনালোকে কিমাননো পাইছে জানিব পাৰিবলৈ। আশা কৰিছোঁ আপোনালোকে এবাৰ ট্ৰাই কৰিব আপোনালোকৰ স্ক'ৰসমূহ চাবলৈ। নিশ্চয়কৈ আপোনালোকে এই ধৰণে চাব পাৰিব নিজৰ নিজৰ স্ক'ৰ কাৰ্ডসমূহ। তো অফিচিয়েলি যিহেতু জাৰি কৰা নাই, কিন্তু আপোনালোকৰ সুবিধা হ'ব যে আপোনালোকৰ নিগেটিভ মাৰ্কটো আপোনালোকে কাটিব জনা নাই বা আপোনালোকে চাব জনা নাই, সেইটো ইয়াতে আপোনালোকক সম্পূৰ্ণকৈ দিয়া থাকিব। তো ধন্যবাদ। আপোনালোকৰ নিজৰ চেক কৰিব আৰু কিমান পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে কাট অফৰ ভিডিঅ' নিশ্চয়কৈ সকলোৱে দি আছে চাগে। তো মই আশা কৰিছোঁ আপোনালোকে যদি আপোনালোকৰ ফিজিকেলৰ বাবে 60 আপোনালোকৰ আছে, ST কেটেগৰী বা OBC কেটেগৰী আপোনালোকে নিশ্চয় ফিজিকেল ষ্টাৰ্ট কৰি দিয়ক। তো ধন্যবাদ, নেক্সট ভিডিঅ'ত লগ পাম।